পচা কোমোৰা এইকেইটা বস্তুৰে বনালোঁ। কোমোৰা আনিছিলোঁ, কোমোৰাখিনি পচি গ'লগৈ। পচা কোমোৰাখিনি চাইড কৰি ওলাই ল'লোঁ ইয়াতে। আৰু এইখিনিও বাকলি গুচাই মঙহখিনি ওলাই লৈ সৰু সৰু টুকুৰা কৰি মিক্সিত মাৰি ল'ম। এতিয়া এই বাতিটো লৈছোঁ, ইয়াতে এইখন কাপোৰ লৈছোঁ, কাপোৰখনত পচা কোমোৰাখিনি ঢালি চেপি ল'ম। কোমোৰাখিনি এনেধৰণে কাপোৰত চেপি তাৰ পানীটো বাহিৰ কৰি দিলোঁ। পচা কোমোৰা মাছেৰে খাই বহুত ভাল লাগে। গোটেইখিনি ইয়াৰে পেলাই দিছোঁ। আজি মই মাছেদি নবনাওঁ, চয়াবিনেৰে বনাম। এতিয়া চয়াবিন লৈ লৈছোঁ, পিঁয়াজ আৰু জলকীয়া লৈ লৈছোঁ। এতিয়া চয়াবিনখিনি মিক্সিত মাৰি ল'ম। আৰু দিম এটা কণী। চয়াবিন আৰু কণীখিনি মিক্সিত মাৰি ল'লোঁ। তেলখিনি গৰম হ'ল, জিৰা দিলোঁ। কাটি লোৱা পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ, জলকীয়া পিচি লোৱা আদা নহৰু, নিমখ দিলোঁ, নিমখ অলপ দিলোঁ, সকলোৰে সোৱাদ অনুযায়ী নিমখ দিব। ধনিয়া গুড়া এচামুচ, জিৰা গুড়া এচামুচ। এতিয়া দিম পচা কোমোৰাখিনি। চয়াবিন আৰু কণী। কোমোৰাৰ এটা চেণ্ট আছে, চেণ্টটো নাইকিয়া হোৱালৈকে ভাজি থাকিম। গোন্ধটো নাইকিয়া হ'ল, ধুনীয়া চেণ্ট এটা ওলাইছে। এতিয়া দিম গৰম পানী। গৰম পানী দি দিলোঁ। এতিয়া অলপ সময় ঢাকি ৰাখিম, 5 মিনিট ঢাকি ৰাখিম। এতিয়া ইয়াতে দিম চাম্বাৰ। গৰম মছলা অলপ দিলোঁ, ধনিয়া পাত, কণী চয়াবিনৰ সৈতে পচা কোমোৰা। পচা কোমোৰা এইকেইটা বস্তুৰে বনালোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই ধুনীয়া। গৰম ভাতেৰে আৰু বঢ়িয়া খাই, বৰ সোৱাদ হয় পচা কোমোৰা। খাই কমেণ্ট কৰি জনাবচোন।